নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি মই আছোঁ দিচাংমুখত এটো ধুনীয়া এটা চাংঘৰত মই আছোঁ আসলতে মোৰ আজি এটা গানৰ শুটিং হৈছে ইয়াত সিৰিংকৈ গানটো শুটিঙৰ কাৰণে আহিছোঁ ফুলি আধা পিন্ধি আছোঁ ড্ৰেছ আপ কৰিব আছে আপোনালোকক শুটিঙৰ মই কি হয় শুটিঙত কি হৈছে মই সকলোখিনি দেখাম আপোনালোকে চাই থাকিব এতিয়া এটা খুব ধুনীয়া লোকেশনত আছোঁ মই লোকেশনটো দেখাই দিম খুব ধুনীয়া এটা পৰিৱেশত এতিয়া চাংঘৰৰ ভিতৰত মানে ড্ৰেছ কৰিম তাৰপাছত এটা খুব ধুনীয়া ইয়াতে শুটিং হ'ব দিচাংমুখত বিৰাট ধুনীয়া এটা পৰিৱেশ মই আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব এতিয়া মই কৈছিলোঁ যে আপোনালোকক ইয়াতে আছোঁ দিচাংমুখতে এইকেইজনী মোৰ লগত আছে নাচনী কিবা এটা কৈ দিয়া তোমালোকে তাতে ড্ৰেছ চেঞ্জ কৰিব আছে মোৰ মেকআপ হোৱাই নাই এতিয়া মেকআপ কৰিম আৰু আপোনালোকক পিছৰ লোকেশ্যনটো মই দেখাম আপোনালোকে চাই থাকিব এতিয়া মই আপোনালোকক এই গানটোৰ যিটো মোৰ সিৰিংকৈ গানটো মই কৈছোঁ তেখেতৰ মই ডাইৰেক্টৰজনৰ লগত চিনাকি কৰি দিম সকলোৱে চিনি পায় ইমান ধুনীয়া গান উপহাৰ দিছে মিনি তুই ছাকাছ এইবোৰ সকলোৱে চাইছে তেখেতৰ লগত মই আপোনালোকক চিনাকি কৰি দিছোঁ বাবাদা কিবা এটা কওক সোমাৰ বাবাদা নমস্কাৰ সকলোকে আজি আমাৰ মনশ্ৰী বৰদলৈ গান এটি শ্বুটিঙত এই দিচাংমুখত আছোঁ কৰি আছোঁ আৰু এই এতিয়া পাইছে ইমান দেৰিকৈ দেৰি হয় তাকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু চাই থাকিব মই লোকেশ্যনটো দেখাম ন এইফালে আগলৈ সকলোৱে চাব গানটো ঠিক আছে মানে এতিয়া মেকআপটো হৈ গ'ল এতিয়া শ্বুটিঙৰ লোকেশ্যনত যাম মোক মেকআপ কৰিছে সীমা কিবা এটা কৈ দিয়া বাৰ এটা খুব ধুনীয়া গান আহি আছে কি আছিলে গানটো কৈ দিয়া সিৰিংকৈতো আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ যিমান পাৰে কৰিব অতি সোনকালে আহিব আপোনালোকক মই ডেটটো জনাম এতিয়া আমি লোকেশ্যনলৈ গৈ আছোঁ ব'লক আপোনালোকক একেলগে দেখুৱাম এতিয়া আহি পেলাই আমি শ্বুটিঙৰ লোকেশ্যন পালোহি ফুল মানে গেটআপত আছোঁ আৰু মোৰ লগত আছে সিৰিংকৈ গানটোৰ এয়া হিৰো কিবা এটা কৈ দিম ভাল লাগিছে আজি আমাৰ দিচাংমুখৰ শ্বুটিং আছে বাবাদাৰ ডাইৰেকশ্যন কৰিছে কি ক'ম ভাল গৈছে বহুত ভাল লাগিছে খুব ধুনীয়া এক্টিং কৰিছে আচলতে টিম ৱৰ্ক ন এটা সকলোৰে প্ৰচেষ্টাত হৈ আছে সোমাৰ বাবাদা সকলোৱেতো চিনি পায় এতিয়া আমাৰ পিছফালে গানটো শ্বুটিং হৈ আছে আৰু আপোনালোকক দেখাই যাম চাই থাকিব এতিয়া এওঁলোকে শ্বুটিং কৰি আছে এয়া গানটো সিৰিংকৈ গানটো হিৰইন পূজা সকলোৱে গানটো শুনিব আৰু বাকো মৰম দিব আৰু বহুত এটা ধুনীয়া লোকেশ্যনত আছোঁ দিচাংমুখ শিৱসাগৰ আৰু সকলোৱে ভাল লাগিছে ন আজি আহি পেলাই বহুত ধুনীয়া লোকেশ্যন এইটো পিকনিক প্লেচ হয় আৰু এইটো পিকনিক আধা গানটো এতিয়া শ্বুটিং শেষ হ'ব আৰু অলপ হৈ আছে খুব ভাল লাগিছে আপোনালোকে ৰিলছ বনাব সিৰিংকৈ বুলি আছে সকলোৱে চাৰ্চ কৰিব আৰু ৰিলছ বনাব এতিয়া শ্বুটিংটো আপোনালোকক অকণমান দেখাই দিছোঁ আমাৰ এখেতে নাচ গোটেই কৰিঅ'গ্ৰাফ কৰিছে দীপক দা আমাৰ এতিয়া শ্বুটিং শেষেই হ'ল অলমষ্ট আজি ভালকৈ হৈ গ'ল এতিয়া বাবাদা আৰু আমাৰ হিৰো আছে কিবা ক'ব কিন্তু ক'ম বহুত ভালকৈ হৈ গ'ল বাবাদা ভাল ডাইৰেকশ্যন দিছে আজি ভাল লাগিলে কাম কৰি আগতো কৰিছোঁ বহুতকেইটা গান কৰিছোঁ আজি বহুত ভাল লাগিলে খালি বাবাদা এতিয়া ৰিলিজৰ ডেটটো কিবা তেনেকুৱা ঠিক হৈছে ৰিলিজ এইটো মাহতে দিবলৈ চেষ্টা কৰিম আপোনালোকে খালি চাই থাকিব আৰু ৰিলছ বনাব এইটো ভাল লাগিব ছাপোৰ্ট কৰিলে সকলোৱে বনাব ৰিলছ তেতিয়া আজি মনাশ্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ তাইৰ ভইচটো বহুত ধুনীয়া আৰু তাই উন্নতি কৰক এতিয়া পেকআপ হ'ল ন পেকআপ ঠিক আছে বাই বাই বাই